আপোনালোকক কাপোৰৰ ব্লগলৈ কাপোৰ আৰু অনামিকা এণ্ড প্ৰণামিকা ব্লগলৈ সকলোকে স্বাগতম আহি যাওঁতে নতুন ব্লগ লৈ সেয়েহে আশা কৰোঁ আপোনালোকে দেৰি নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল পায় ব্লগটো তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এয়া এইখন হৈছে আমাৰ মাৰ চাদৰ পিছে কেনেকুৱা লাগিছে তাৰপিছত ৰঙা ফুল লগা মেখেলা মেখেলা নহয় মানে চাদৰ ইয়াত মেখেলা নাই এইখন হৈছে 250 টকীয়া সেয়ে আপোনালোকেও ল'ব পাৰে মই মানে এইযোৰ এখন কাপোৰ মানে মই অনলাইনত লৈছিলোঁ অনলাইন সেইকাৰণে এখন কাপোৰ এতিয়া ইয়াত থৈছোঁ এই চাওক এই কাপোৰ মোৰ মানে ভাল লগা কাপোৰবোৰ লৈছোঁ দেই এইযোৰ মাৰ কাপোৰ কেনেকুৱা লাগিল এইটো মজা লাগে মানে এইযোৰে মই ক'বলৈ যাওঁতে মানে এইযোৰকে পিন্ধি যাওঁ ইয়াত মাৰ ভাবযোৰকে পিন্ধি যাওঁ এইযোৰ মই দুজনে পিন্ধি যাওঁ এইযোৰ এইযোৰ চাওক কেনেকুৱা লাগিছে বাৰু মোৰ ভাল লাগিছেনে এখন একচুৱেলি মেখেলাখন চাদৰখন মানে একচুৱেলি এইখন এতিয়া মই এখন এনেকৈ থৈ দিছোঁ আৰু এখন মেখেলা এইখনৰ লগত মানে বায়েৰা মোৰ একে মানে মেখেলা আছে এইখন আছে বাৰ ভাগৰ আৰু এইখন আছে মোৰ ভাগৰ বহুত ধুনীয়া এখন দহি আছিলে কিন্তু দহি এতিয়া মই মানে সেই কাটি দিলোঁ মেখেলা একচুৱেলি মানে হেৰি আছিলে কটন কাপোৰ হয় তাৰপিছত একেবাৰে কটন হয় সেইটো একেবাৰে কটন হয় এতিয়া হওকচোন বেলেগ কাপোৰ দেখাম এখন আছে আমাৰ মাৰ চাদৰ এখন বেছিকৈ নেদেখা এখন চিংগুল গতিকে এইকেইযোৰ কাপোৰত লৈছে 300 টকা আৰু এইযোৰৰ কাপোৰ দাম হৈছে 700 টকা আপোনালোকে ল'ব পাৰে একেবাৰে কম দামত দিব তেওঁলোকে চাদৰখন আৰু এখন ইমান দেখা নাই এখন চাদৰখন খুব ভাল কৰে এই যে চাওক মন্দিৰলৈ পিন্ধি যাব পৰা একেবাৰে এখন কটন কাপোৰ ভাল লাগিছে নাই একদম পুৰা হয় আৰু এইযোৰ দাম হৈছে 1000 টকা সেইবাবে আপুনি আৰু কাপোৰ দেখাম দিছোঁ গৈ এইযোৰ আমাৰ কাপোৰ এখন মেখেলাখন স্প্ৰিঙৰ মানে স্প্ৰিঙৰ মেখেলা মানে একেবাৰে সস্তীয়া দেই সস্তীয়া অলপ দাম আৰু অলপ সস্তীয়া কাপোৰ সেইবাবে মায়ে মানে ভাত খাবলৈ সেইবাবে আৰু বেছিকৈ নেদেখাওঁ আজি ব্লগটো ইমানটা সামৰিছোঁ যদি ভাল পালে আপোনালোকে আৰু মই ব্লগ দি থাকিম আৰু যদি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকে তেতিয়াহ'লে আপোনালোকে আৰু ব্লগ দি থাকিব বাই